আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। যিহেতু আজি কাতি বিহু, মোৰ ফালৰ পৰা সকলোলৈকে কাতি বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি ভাবিলোঁ যিহেতু কাতি বিহু, ৰাতিপুৱা সোনকালেই মই ব্লগটো আৰম্ভ কৰিছোঁ। আৰু এতিয়া বাজিছে 7টা। মই গা ধুলোঁ, চাহ খালোঁ আৰু প্ৰায়ভাগ কাম কৰি আজৰি হ'লোৱেই। বাকী কাতি বিহুনো মই কেনেদৰে উদযাপন কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে, মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে, তেন্তে এইটো ভিডিঅ' নিশ্চয় চাব আৰু শেষত জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে। বিহুৰ উপলক্ষে কোমল চাউল, দৈ, গুড়, তিলপিঠা লগতে কেইটামান লালমোহন আপোনালোকলৈ আগবঢ়ালোঁ। আমি জলপান খাই আজৰি হ'লোঁ আৰু কিছুমান সৰু কাম আছিলে সেইখিনি কৰিলোঁ। তুলসী তলো চাফা কৰিলোঁ। এতিয়া বাজিছে 12টা আৰু মোৰ ভাত বনাব হ'ল। ভাতটো বনাই লওঁ আৰু ভাতৰ লগতনো মই কি বনাওঁ, চিম্পুলকৈ বনাম, আপোনালোকক বাৰু দেখাম। আৰু ভাতকেইটা খাই লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাম। এতিয়া বাজিছে 2টা আৰু আমি ভাত পানী খাই আজৰি হ'লোঁ। এতিয়া অকণমান ভাবিছোঁ ৰেষ্ট লৈ লওঁ, তাৰপিছত একেবাৰে আপোনালোকক গধূলি লগ পাম। ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, ভাবিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।